এইটো মানে প্ৰেচিডেণ্টে এছেণ্ট দিলে আগতো প্ৰাইভেট মেম্বাৰ বিল মুভ কৰিছিলে হৰণ সিং এই সময়ত আগৰ টাৰ্মত কিন্তু বিভিন্ন কাৰণৰ কাৰণে এইটো এছেণ্টটো নাপালে গতিকে দিছ টাইম হি গট দ্য এছেণ্ট চ' ডেফিনেটলি এই ইছ্যুটো পাৰ্লিয়ামেণ্টত আলোচনা হ'ব কেতিয়া কৰিব কোনটো তাৰিখত কৰিব ডেট ইজ এইটো স্পীকাৰৰ ওপৰত গতিকে ইটছ এ বিগ এচিভমেণ্ট বুলি কৈছোঁ কেলে অট'নমাছ ষ্টেট ইছ্যুটো চাওক 1986ৰ পৰা AICC কাছকম ইত্যাদি অৰ্গেনাইজেশ্যন স্পেচিয়েলি এই দুটা অৰ্গেনাইজেশ্যনে কৰিছিলে কিন্তু AICCৰ মুভমেণ্টৰ কাৰণে কালমিনেশ্যন হিচাপে 95ত MOU চাইন কৰিলে MOU চাইন কৰাৰ পাছত কিন্তু বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট সেই এগ্ৰিমেণ্টটো ৰেটিফাই কৰিছে তাৰপাছত এছেম্বলিটো পাছ হ'ল বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট তাতো পাছ হ'ল সেইকাৰণে আজি তাৰ পাছত এটা ডাঙৰ এচিভমেণ্ট কি more than 30 ডিপাৰ্টমেণ্ট উইথ এক্সিকিউটিভ এণ্ড লেজিছলেটিভ পাৱাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ৰাইজে আমি পাইছোঁ তাৰ পাছত আকৌ ইয়াত চিটুৱেশ্যন আকৌ এটা তেনেকুৱা হ'ল যে আৰ্ম যিটো ষ্ট্ৰাগল সেইটো আৰম্ভ হ'ল হোৱাৰ পাছত মই গোটেই চিটুৱেশ্যনৰ কথা নকওঁ কিন্তু আল্টিমেটলি 2011 2011ত MOS 1 চহী হ'ল কিন্তু আনফৰ্চুনেটলি সেই এগ্ৰিমেণ্টটো সেই কিছুমান মানে ফিনেন্সিয়েল পেকেজটো আমি পাইছোঁ কিন্তু ইন দ্য বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্টত পাছ হোৱা নাই এছেম্বলিটো হোৱা নাই তাৰ পাছত আকৌ MOS 3 হ'ল তাতো মানে ফিনেন্সিয়েল পেকেজবিলাক আমি পাইছোঁ কিন্তু এতিয়ালৈকে প্ৰপাৰ ইমপ্লিমেণ্টেশ্যনটো হোৱা নাই প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হ'বলৈ কাৰণে MOS 1 আৰু MOS 2 এই এগ্ৰিমেণ্টটো বোথ হাউচেছ লোকসভা আৰু ৰাজ্যসভাত এইটো ৰেটিফাই কৰিব লাগিব প্লাছ ইনক্লুডিং মানে ষ্টেট এছেম্বলি তো এইটো এতিয়ালৈকে হোৱা নাই তাৰমানে ৰাইজে বিচাৰিছে অট'নমাছ ষ্টেট কিন্তু পাৰ্ট বাই পাৰ্ট এইটো পাৱাৰবিলাক আমি পাইছোঁ কিন্তু ইয়াৰ পাছত আজি সেইদিনা আণ্ডাৰ দি লিডাৰশ্বিপ অফ ডক্টৰ তুলিৰাম ৰংহাং অল পাৰ্টি ডেলিগেশ্যনছ লৈ পেলাই চিফ মিনিষ্টাৰক লগ কৰে আমাৰ স্পক্স পাৰ্চনসকলে ক'লে তাত 2 ঘণ্টাৰো ওপৰত আলাপ আলোচনা হ'ল তাত অকল বিজেপি পাৰ্টি যোৱা নাই অকল কাউন্সিল নহয় তাত অল পাৰ্টি আৰু পাৰ্টিবিলাকতো আছেই AICC KSA পৰা আৰম্ভ কৰি KNC আৰু অন্যান্য APSLC JMSNC আৰু বহুত আছে তাৰ লগতে ইণ্টেলেকচুৱেলছ আছে পলিটিচিয়ানছ আগৰ MP এক্স MP ডক্টৰ ৰংপি এক্স CM আছিলে তেখেতে এলভিন টেৰন তেতিয়াও লিডাৰ আছিলে মুভমেণ্ট লিডাৰ আছিলে তাৰপাছত ডক্টৰ ধৰম সিং টেৰন হি ৱাজ অলছ' এ মুভমেণ্ট লিডাৰ তাৰপাছত আৰু বহুত ইণ্টেলেকচুৱেলছ মানে CMA সেইটো অল পাৰ্টি ডেলিগেশ্যন লৈ গৈ তাত আলোচনা কৰিছে তাত আমি ধন্যবাদ জনাইছোঁ ডক্টৰ তুলিৰাম ৰংহাঙক অট'নমাছ ষ্টেট ইছ্যুটো অকল এটা দলৰ ইছ্যু নহয় ইৰেছপেক্টিভ অফ পাৰ্টি কাষ্ট ক্ৰিড এণ্ড ৰিলিজন চবকে লৈ চিফ মিনিষ্টাৰৰ লগত বহাইছে টক্স কৰাইছে আৰু আমি আকৌ ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইজ এ ভিজনেৰী লিডাৰ ইজ এ গ্ৰেট লিডাৰ হি এচিয়ৰ্ড দ্য ডেলিগেশ্যন যে তেখেতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি পেলাই ট্ৰাইপাৰ্টাইট টক এৰেঞ্জ কৰাব গতিকে ইটছ এ ভেৰি বিগ এচিভমেণ্ট মাইলষ্টন এইটো সঁচা কথা ক'বলৈ গ'লেতো এতিয়াতো সন্দেহযুক্ত এজনক এৰেষ্ট হৈছে বুলি কৈছে এইটোতো আৰু সঠিকভাৱে যাতে ইনকুৱাৰী কৰে তাৰমানে সঁচা অৰ্থত যদি হয় তেনেকৈ তাৰ আইনৰ পৰা বাচিব নালাগে
আইনৰ ভিত্তিতে থাকি পেলাই আইনৰ জৰিয়তে বিচাৰ হ'ব লাগে। আৰু যিটো মানে ঘটনা হৈছে ইয়াৰ বহুত তদন্ত আছে, ৰহস্যজনক হৈছে এইটো। ছোৱালীজনী মানে অন্য বেলেগ এজন ফেমিলিয়ে বেলেগ এজনে তাত এনেকাও আমাৰ অসমত এনেকা ঘটিবলগীয়া হৈছে। এইটো ল এণ্ড অৰ্ডাৰৰ আমি বিশ্বাস ল'ব লাগিব, ল এণ্ড অৰ্ডাৰৰ ওপৰত বিশ্বাস ৰাখি পেলাই যিটো বিচাৰ হ'ব লাগে সেইটো সঠিকভাৱে বিচাৰটো হ'ব লাগে। আৰু এই বস্তুটো যোনে কৰিছে যাতে এনেকে যাতে ঘটনাটো আগন্তুক নহয় তাৰ কাৰণে এইটো শিক্ষা দিব লাগে বুলি আমি ক'ব বিচাৰিছো।